নেচাৰছ বিউটিটো আমাক সকলোকে ভাল লাগে, কিন্তু ভাৰতত এনেকুৱা খুব কম ঠাই আছে য'ত প্ৰকৃতিৰ সৌন্দৰ্যৰ লগতে চাফ চিকুণো হয়। তেনেহ'লে বলক মই আপোনালোকক লৈ যাওঁ এখন এনেকুৱাই ঠাইত, মawlynnong মেঘালয়। মawlynnong মেঘালয়ৰ এখন সুন্দৰ গাঁও। গাঁওখন সৰু যদিও ইমানেই ধুনীয়া যে এবাৰ গাঁওখন দেখিলে সকলোৰে মন তাতেই ৰৈ যায়। মই আপোনালোকক কৈ দিওঁ যে মawlynnong গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন এনেকুৱা গাঁও হয় যি সকলোতকৈ বেছি চাফ চিকুণ হয়, আৰু সেই গাঁৱৰ মানুহে মawlynnongক গডছ অন গাৰ্ডেন বুলি কয়। আৰু নক'বনো কিয়, মawlynnong গাঁওখন হয়েই ইমান সুন্দৰ। ভাৰতত প্ৰথম এইখন গাঁও যি চাফ চিকুণৰ লগতে পঢ়া শুনাৰ দিশতো আগবাঢ়ি আছে, কিয়নো এই গাঁওখনৰ সকলো লোকেই পঢ়া শুনা হয়। সকলোতকৈ আশ্চৰ্যকৰ কথা এইটো যে এই গাঁওখনৰ যিকোনো সদস্যই ইংৰাজী ভাষা ক'বলৈ প্ৰেফাৰ কৰে। খাচী হিলছ ডিষ্ট্ৰিক্টৰ এইখন গাঁও মেঘালয়ৰ শ্বিলঙৰ 90 কিলোমিটাৰ দূৰত আছে। এই গাঁওখন ইমান চাফ চিকুণ হৈ থকা মেইন ৰিজন হ'ল যে ইয়াৰে মানুহে ঘৰৰ পৰা ওলোৱা আৱৰ্জনাবোৰ বাঁহেৰে বনোৱা ডাষ্টবিনত জমা কৰে আৰু পৰৱৰ্তী সময়ত এইবোৰ এঠাইত একগোট কৰি খেতিৰ বাবে সাৰ হিচাপে ব্যৱহাৰ কৰে। এই সুন্দৰ গাঁওখনত তামোলৰ খেতি কৰা হয়। মawlynnong গাঁওখনৰ ওচৰত বহুতো টুৰিষ্ট স্পট আছে, যেনে ৱাটাৰফল, লিভিং ৰুট ব্ৰিজ আৰু বেলেঞ্চিং ৰ'পৰ দৰে বহুতো আকৰ্ষণীয় ঠাই আছে। ভাৰতত এনেকুৱা ঠাই বহু কমেই আছে যি আমাক ফুৰাৰ লগতে ভাল অভিজ্ঞতাও শিকায়। সেইবাবে মawlynnongৰ নাম সকলোতকৈ ওপৰত আছে। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে, আৰু এনেধৰণৰ বহুতো আকৰ্ষণীয় ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।